নমস্কাৰ বন্ধুসকল পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আমাৰ গাঁৱৰ ওচৰতে আছে এখন গাহৰি ফাৰ্ম ভিজিট কৰিবলৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকৰ কাৰণে হ'ব যিসকলে গাহৰি পালন কৰি আছে আৰু যিসকলে নতুনকৈ গাহৰি ফাৰ্ম বনাম বুলি ভাবিছে তেখেতসকলৰ কাৰণে হ'ব। তো আমাৰ গাঁৱৰ পৰা 4 কিলোমিটাৰমান দূৰত মই আহিম বুলি ভাবি আছিলোঁ, কিন্তু আজি আহিলোঁ দেওবাৰৰ কাৰণে, আজি অলপ সময় পালোঁ সেইকাৰণে আহিলোঁ মই। তো এতিয়া মই আমাৰ দাদা ইয়াতে আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম তেখেতে কেনেকৈ আৰম্ভ কৰিলে, কি কৰিলে, সকলোবিলাক জানিম। তো দাদাৰ লগত এতিয়া মই চিনাকি কৰাই দিম আৰু দাদাই বাকীবিলাক চব কৈ যাব। আৰু ভিডিঅ'টো শেষ হোৱালৈকে চাব, আপোনালোকৰ কাৰণে খুব ইনফৰ্মেটিভ হ'ব এই ভিডিঅ'টো। যিসকলে নতুনকৈ কৰিম বুলি ভাবিছে তেখেতসকলৰ কাৰণে খুব ইনফৰ্মেটিভ হ'ব এই ভিডিঅ'টো। আপোনালোকে ভালদৰে শেষ হোৱালৈকে চাব। আমাৰ দাদা আপোনাৰ হেৰি নামটো জনাই দিবচোন। মোৰ নামটো এনেই মনিন্দ্ৰ লিকচন, গাঁৱত চবে বাবা বুলিয়ে জানে। তো আপুনি এই ফাৰ্মখন মানে কিমান চনত আপুনি মানে ষ্টাৰ্ট কৰিলে? ফাৰ্মখন 2018 পৰা। 2018 চনৰ পৰা। আৰু আপোনাৰ ঘৰৰ পৰা এই ফাৰ্মখন কিমান দূৰত আছে আপোনাৰ? মিটাৰ নহয়। বৰ্তমান আপোনাৰ গাহৰি কিমান আছে বাৰু? বৰ্তমান ধৰি লওক পোৱালিৰ সৈতে 100 ওপৰত আছে এতিয়া। আপুনি বৰ্তমান কি দানা ব্যৱহাৰ কৰি আছে? গডেজৰ পিক ফিনিচাৰ, চাফিট এইকেইটা ব্যৱহাৰ কৰি কৰা হৈছে। আপোনাৰ বছৰীয়া মানে ইনকম কিমান হৈছে? বছৰি ইনকম মানে ধৰি লওক প্ৰায় 30 লাখ হয়। 30 লাখ হ'ব মোটামুটি, তেনেকুৱা হ'ব বুলিয়ে ভাবিছোঁ। ঠিক আছে। আৰু বিশেষকৈ সিমান হিচাপ মাৰিও চোৱা নাই, তথাপিতো তাৰমানে সিমানখিনি বুলি ভাবিছোঁগৈ আৰু। বছৰি 30 লাখ টকা। বছৰি 30 লাখ টকা। তো তাৰপিছতে আপুনি এতিয়া ধৰক গাহৰি যোনবিলাক খাচী কৰি ৰাখিছে সেইবিলাক যদি কোনোবাই নিবলৈ আহে তেতিয়া আপুনি কি হিচাপত আপোনালোকে বিক্ৰী কৰে? মানে লাইভ ৱেটত দিয়া হয়। সেইটো ৱেট ব্ৰিজ আছে, ৱেট ব্ৰিজত মানে ৱেট কৰি পিনে দিয়া হয়। গাহৰিটো ধৰক 1 কুইণ্টেল 30 কেজি হ'ল, তো আপোনালোকে ৰেটটো কেনেকৈ লগায় এইটো? সেইটো আমাৰ ধৰি লওক আমাৰ থলুৱা বেপাৰীখিনিক দিবলৈ হ'লে আমি 230 টকাকৈ দিওঁ। ধৰি লওক বাহিৰৰ পৰা কোনোবা পাহাৰৰ পৰা যদি আহিছে তেতিয়া ধৰি লওক সেইটো ৰেটটো কিবা এটা ইফাল হয়, বেছি হয় আৰু। তেতিয়া ধৰি লওক 250 টকা। আৰু ওচৰতে দেখা পাইছোঁ আপুনি ব্ৰইলাৰ ফাৰ্মো কৰিছে নি বাৰু? এনেই সৰু সুৰাকৈ ধৰি লওক আৰু লগতে আৰু এনেই থকাতকৈ 300-400 তেনেকৈ ভৰাই মেলি। বৰ্তমান আপোনাৰ ফাৰ্মখনৰ পৰা আপুনি কিমান পোৱালি ধৰক চেল কৰিলে এতিয়ালৈকে? আপোনাৰ মেক্সিমাম এটা হিচাপ মানে মই প্ৰথমবাৰ পোৱালি 300 কেইটা পোৱালি বেচিছিলোঁ, 400 নহ'লগৈ। তাৰ লাষ্ট বাৰত মানে আকৌ মানে তেতিয়া গোটেইখিনি একে সমানে হেৰি কৰা হৈছিলে। মানে 2018 চনত আৰম্ভ কৰি প্ৰথম বছৰতে আপুনি সিমানখিনি চেল কৰিছিলে নে? সিমানখিনি প্ৰথম বছৰতে সিমানখিনি প্ৰথমতে কৰিছিলে। আপোনাৰ মানে এটা পোৱালিত আপুনি কিমান দাম দিছে? হাইষ্ট মানে কিমান দামলৈকে? প্ৰথম পোৱালি 3500 পৰা বিক্ৰী কৰিছিলোঁ। 3500 পৰা ধৰি লওক এতিয়া বৰ্তমান 7000লৈকে বিক্ৰী কৰিছোঁ। মানে 2018 চনত অলপ ৰেটটো কম আছিলে, তেতিয়া কম দি আছিলে ৰেটটো। তেতিয়া 3500কৈ পোৱালি বিক্ৰী হৈছিলে। আপোনাৰ গাহৰি ফাৰ্মখনৰ মানে গাহৰিখিনি বিশেষকৈ কি দৰৱ আপুনি ব্যৱহাৰ কৰে বাৰু? দৰৱ মানে ধৰি লওক আৰু বিশেষ তেনেকৈ দৰৱ ব্যৱহাৰ কৰা নহয়, যিটো ধৰি লওক
মাহেকীয়া সেইটো ভেকচিনটো মাৰিব লাগে সেইটো মৰা হয় ধৰি লওক মাইকী গাহৰিখিনি কেলছিয়াম খুৱাব লাগে সেইটো কেলছিয়ামটো দিয়া হয় মানে ধৰি লওক পেলু দৰৱ লিভাৰ দৰৱ সেইখিনিতো দি থকা হয় গাহৰি ফাৰ্মখন আপুনি মানে বাবা লিকচন নামে আপুনি মানে ৰাখিছে এখন ইয়াত ঠিক ভালদৰে দেখাই দিছে কণ্টেক্ট নাম্বাৰটো দিয়া আছে নেকি আপোনাৰ কণ্টেক্ট নাম্বাৰটো দিয়া আছে আপোনালোকে এইটো নি বাৰু দুটা নম্বৰ দিয়া মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ মানে যিসকলে ধৰক এতিয়া নতুন গাহৰি ফাৰ্ম খুলিব তেখেতসকলে মানে কিছুমান কথা ভাবে যে ধৰক মই বগা গাহৰি পুহিম বা ক'লা গাহৰি পুহিম মানে সেই তাৰ বিষয়ে কিবা আপুনি কি বুলি ক'ব মানে বগা গাহৰিটো ভাল নে আচলতে ক'লা গাহৰিটো ভাল বগা ক'লা বুলি ক'বলৈ নহয় এনেই চাবলৈ গ'লে আমাৰ হিচাপত ক'লাটোৱে ভাল মানে বগাটো পটকৈ বিঘিনি লাগে বগাটো দেখিবলৈ ধুনীয়া হয় কিন্তু ক'লাটো দেখিবলৈ অলপ বেয়াও লাগিব পাৰে কিছুমানৰ বগাটো দেখিবলৈ ভাল পায় কিন্তু বগাটোত কিবা এটা হ'লে মানে বিঘিনিটো পটকৈ জিলিকি পৰে ক'লাটোত গম নাপায় কি হৈছে কি নাই হয় গম নাপায় সেইটো কাৰণে ক'লাটো অলপ মানে কথাটো হ'ল কি এইটো বগা গাহৰিটো অকল আপুনি কোৱাত মানে সেই বিঘিনিটো কথা ক'লে কিন্তু কিছুমানে ভাবে যে বগা গাহৰি মাংসটো খাবলৈ বেয়া আৰু ক'লা গাহৰি মাংসটো খাবলৈ ভাল তাৰ কিবা পাৰ্থক্য আছে নেকি বাৰু পাৰ্থক্যটো নাই বুলিয়ে ভাবোঁ গাহৰি আৰু একেই মাংস হয় মেইন কথা দানাটো খোৱাৰ লগতে কথা এতিয়া নতুন কোনোবা গাহৰি পালক এজনে যদি গাহৰি পালন কৰিব বিচাৰে বা ফাৰ্ম এখন খুলিব বিচাৰে তেখেতে কি সৰু ভুল কৰিব নালাগে মানে প্ৰথম অৱস্থাত তেওঁ মানে কিছুমান এতিয়া বহুতে তেওঁ ধৰি লওক পোৱালিখিনি নিব ধৰি লওক তেওঁ পোৱালিখিনি নি ধৰি লওক দানাটো নিয়মীয়াকৈ দিব লাগিব দানাটো ধৰি লওক বৰ বেছি দিলে হয়তো পেট চলিব পাৰে তেনেকৈ বেমাৰটো লাগিব পাৰে পোৱালি ক্ষীণ হৈ যাব পাৰে তেতিয়া ধৰি লওক পেলু দৰৱ লিভাৰ টনিক সেইকেইটা ভালকৈ মাৰিব লাগিব খুৱাব লাগিব সৰুতে তেতিয়া ধৰি লওক পোৱালিটো যেতিয়া ঠন ধৰিব তেতিয়া ধৰি লওক পোৱালিটো ঠন ধৰিলে বুলি ক'লে তেতিয়া ধুনীয়াকৈ সোনকালে সেইটো হ'ব আৰু আপোনাৰ ইয়াৰ পৰা ধৰক এতিয়া কোনোবাই পোৱালি নিলে তাৰ আপুনি কি ফাৰ্ষ্ট ভেকচিনটো দি পঠায় নে আপুনি ভেকচিন দি পঠিয়ায় ভেকচিন আৰু এইবিলাক হেৰি মানে চব সেইখিনি দি মেলি ক্লিয়াৰ কৰি পিনিহে পোৱালিটো দিয়া হয় আপোনাৰ ফাৰ্মখনত এতিয়া মই দেখাততো বেলেগ কাম কৰা মানুহ কোনো দেখা নাই আপোনালোকে নিজেই লাগে নি বাৰু নিজে ঘৰতে মা দেউতা মেছেজ চবেই একেলগতে লাগি পেলাই কামটো কৰে আৰু ভাইটি আহিলে ভাইটিও লাগে চবেই মই দেখিলোঁ মানে কাম কৰা মানুহ এজন দেখা নাই আপোনাক মই আপোনালোকে দেখা পালে প্ৰথম অৱস্থাত যে তেখেতে নিজেই দানা বস্তাটো দাঙি আনি গাহৰি ইয়াত দিছে সেইকাৰণে মই প্ৰশ্নটো কৰিলোঁ আৰু তেখেতক এখন নতুন ফাৰ্ম খুলিব হ'লে মানে তাত কি সা সুবিধা থকাৰ প্ৰয়োজন এতিয়া বৈজ্ঞানিক পদ্ধতিত পুহিবলৈ গ'লে মানে বহুতে প্ৰয়োজন হয় ধৰি লওক বৈজ্ঞানিক পদ্ধতিত পুহিবলৈ গ'লে সেইখিনি সুবিধা ধৰি লওক ময়ো পোৱা নাই ইয়াত কৰা নাই আছে বস্তু আনি থৈ দিয়া আছে চিষ্টেমলি মানে পোৱা নাই মানে ভাবিছোঁ এইখনত আৰু নকৰোঁ আৰু যেতিয়া নতুনকৈ যিখিনি গঁৰাল বনাম সেই গঁৰালখিনিতে সেইখিনি বস্তু ব্যৱহাৰ কৰিম নি বুলি ভাবিছোঁ এই ফাৰ্মখনৰ মুঠতে কিমানটা কোঠা আছে বাৰু ইয়াত আছে 32টা কোঠা আছে 32টা কোঠা এটা কোঠাত কেইটাকৈ ৰাখিছে আপুনি বৰ্তমান এটা কোঠাত এতিয়া বৰ্তমানলৈকে 3টালৈকেও সোমাই আছে ক'ৰবাত বেছিও সোমাই আছে এতিয়া পোৱালিবিলাকো ধৰি লওক একেটাতে ধৰি লওক 12টালৈকে সোমাই আছে কোনোবাই যদি ধৰক এতিয়া আপোনাৰ পৰা পোৱালি নিলে ধৰক আপুনি ভেকচিন দি পঠিয়ালে তো তেখেতে ঘৰত গৈ পেলাই পোৱালিটো প্ৰথমতে কি কৰিব লাগিব মানে ধৰক তেওঁ বিশেষকৈ প্ৰথম সদ্যহতে মানে জেগাটো মানে বদলি হৈ যাব তেওঁ প্ৰথম আইৰণ বেজীটো মাৰিব পাৰে আইৰণ বেজীটো মাৰি দিলে মানে ভাল হয় প্ৰথম নিয়ে ধৰি লওক পেলু দৰৱ খুৱাবগৈ লাগিব ধৰি লওক মানে দানাটো দিয়াটো হেৰিটো নিমিলিব সেইটো কাৰণে 10-12 দিনৰ ভিতৰত পেলু দৰৱটো লিভাৰ তেনেকৈ খুৱাই দিলে মানে ভাল হয় এজন নতুন মানে ফাৰ্ম কৰিব বিচাৰিছে ধৰক তেখেতে গাহৰি পোৱালিটো কিমান ডাঙৰ হ'লে মানে নিলে ভাল হ'ব মানে তেওঁ সেইটো নিজৰ লগতে কথা তেওঁ এমাহতো আপোনালোকে দি দিয়ে নেকি পোৱালি এমাহত নিদিয়ে আমাৰ 45 দিন 50 দিন পোৱালি থাকে 45 দিনত মাকৰ পৰা আমাৰ 5 দিন মই উপঞ্চিকে দানা খুৱাওঁ তাৰপৰাহে পোৱালি দিওঁ মানে দানা খোৱাৰ মানে অভ্যাসটো আপোনালোকে কৰাই পঠায় দানা খোৱাটো অভ্যাস কৰা পঠায় এতিয়া আপোনাৰ ইয়াততো আপুনি দানাবিলাক চবতো কিনা দানাই আপুনি ব্যৱহাৰ কৰে চাগে কিনাত নাই তো এতিয়া ইয়াৰ পৰা নিয়া পোৱালিবিলাক ধৰক আপোনাৰ ঘৰত যোনবিলাক আমাৰ গাঁৱত এটা পোহে কিছুমানে ধৰক কথাটো কৈছোঁ তেখেতসকলে কিনা দানাটো খোৱালে ভাল হ'বনে ধৰক এনে ঘৰৰ দানাটো খুৱাইও ধুনীয়াকৈ ডাঙৰ কৰিব পাৰিব পোৱালিটো সেইটো তেওঁৰ নিজৰ লগতে কথা তেওঁৰ অভ্যাস কৰাৰ লগতে কথা তেওঁ যদি প্ৰথম দিনাখন আমি ইয়াৰ পৰা পোৱালি নিলে দানা অলপ দি পঠিয়াই দিওঁ দানা এপোৱামান হ'লেও দি পঠিয়াই দিওঁ প্ৰথম দুদিন তাৰমানে মিক্স কৰি পিনে অলপকৈ খুৱাবলৈ কওঁ তাৰপিছত তেওঁ খুৱাই
বা নোখোৱাই সেইটো তেওঁৰ নিজৰ গাত কথা কিন্তু কিনা দানাটো খোৱালে মানে ধৰি লওক অলপ সোনকালে পোৱালিটো ঠন হৈ আহে কিন্তু ভাত তুঁহগুৰি দি দিয়াৰ লগে লগে পোৱালিটো অলপ চমকি যায় আৰু আপোনাৰ ইয়াত কি জাতৰ গাহৰি আছে বাৰু মোৰ ইয়াত ব'লা ভিতৰলৈ গৈ কথা পাতিম গাহৰিবিলাক চাই এইটো আপোনাৰ প্ৰথম এটা দেখা পাইছোঁ এইটো কি হয় এইটো হ'ল ইয়কচাই মাইকী ইয়াতে হেৰি দেউতা তেখেতৰ কাম লাগি আছে নমস্কাৰ কৰি দিয়ক নমস্কাৰ বাৰু আৰু এই ছাইডতে এটা আছে এইটো কি বাৰু আপোনাৰ এইটো ইয়কচাই বৰ এইটো বৰ হয় আৰু এইটো পোৱালি ৰাখিছে নেকি এইকেইটা পোৱালি মানে থাকি যোৱা পোৱালিকেইটা টোটেল মানে মাইকী গাহৰি কিমানজনী আছে আপোনাৰ মাইকী গাহৰি এতিয়া বৰ্তমান 28জনীমান আছে 37জনী আছিলে এতিয়া হ'ল অলপমান ডাঙৰ খুব ধুনীয়া গ্ৰ'থ লৈছে আপোনাৰ হেৰি দেখি ভাল লাগিছে আৰু ইমান চাফ চিকুণ মানে আপোনালোকে এইটো খুব ধুনীয়াকৈ মেইনটেইন কৰি আছে আৰু পানী যোগানটো সেই ছাইডত দিছে মানে আপোনালোকে ন আৰু এইজনী আপোনাৰ কি হয় এইজনী হেমচায়াৰ এই হেৰি হৈ আছে নেকি প্ৰেগনেণ্ট হৈ আছে তাই আৰু আগৰকেইটা খাচী হয় ন মানে আপুনি দুইটাই ৰাখিছে মানে অকল পোৱালি বুলি নহয় মানে আপোনাৰ বুলিয়ে নহয় মুঠতে দুই এটা খাচী নাৰাখিলে মানে আকৌ মাককেইজনী বিক্ৰী কৰিব দিগদাৰ হয় নহয় হয় লগত ধৰি লওক বুঢ়ী এজনীৰ লগত যদি খাচী দুটা দি বিচাৰে যি হ'লেও নিব লাগিব সেইটো হয় আৰু আগলৈ বলক এইকেইটা কেইমাহৰ হ'ল বাৰু এইকেইটা 2 মাহ পাৰ হৈছে ন প্ৰয়োজন আছে নি বাৰু পোহৰ বিশেষ প্ৰয়োজন নাই তথাপিতো লাইট দি থওঁ মানে আমাৰো আহিবলৈ পোহৰ হৈ থাকিলে আহিবলৈ ধৰি লওক ৰাতি পটকৈ উঠি আহিবলৈ সুবিধা এনেকুৱা কথা নাই যে তেখেতক অলপ পোহৰ লাগিবই সেইটো কথা নাই ঠাণ্ডা দিনত মানে সিহঁতক অলপ লাইট দি ওজনৰ কথা ক'বলৈ গ'লে মানে আপোনাৰ কোনবিধ গাহৰি বেছি মানে জল্দি ডাঙৰ হয় মানে ৱেটটো বেছি হয় ওজনত ক'বলৈ গ'লে মানে ইয়কচাইটো আৰু হেমচাইটোৱে বেছি জল্দি গাহৰিৰ ৱেটটো পিক আপ লয় এই দুটাই ভাল বাৰু সেই দুটাই ভাল ন হেমচায়াৰ পোৱালিটো ধৰক মতা পোৱালিটো এতিয়া 8 মানে কিমান মাহত কিমান হ'ব আপোনাৰ আন্দাজ মতে ধৰি লওক আমি 8 মাহ 9 মাহ ৰাখি পিনে বিক্ৰী কৰোঁ তেতিয়া লাইফ ৱেট আমাৰ 1 কুইণ্টেল 35-40 8 কেইমাহত 8 মাহত তেতিয়াহ'লেতো ধুনীয়া গ্ৰ'থ হৈছে তো শেষত কি ক'ব আমাৰ ধৰক যে নতুন যোনবিলাকে ফাৰ্ম খুলিব বিচাৰিছে তেখেতসকলক আপুনি কি বুলি ক'ব এতিয়া নহয় যিবিলাকে ধৰি লওক খুলিবলৈ বিচাৰিছে চবকে উৎসাহেই দি গৈছোঁ খুলিব লাগে ভালকৈ কৰিব লাগে সেইটোৱে চবকে উৎসাহ দি গৈছোঁ যে অকণমান কষ্ট কৰি চাচোন ঠিক মানে ধৰি লওক ল'ৰাবিলাকে ধৰি লওক এনেই ঘূৰি ফুৰাতকৈ ধৰি লওক বাহিৰত গৈ মানে কষ্ট কৰাতকৈ গাঁৱতে কষ্ট কৰাটোৱে ভাল বুলি ভাবোঁ যিহেতু আপুনি কৰি এতিয়া সফল হৈছে এইকেইটা নতুন পোৱালি দিছে নি বাৰু এতিয়া মানে ডিঅ'কৰ এইটো কচ হয় এইটো নতুন জাতে বুলি ক'বলৈ আমাৰ ইয়াত নাছিলে নেকি যেতিয়া নতুনকৈ আহিছে এইটো ইয়াৰ কালাৰটো অলপ বেলেগ দেখিছোঁ যে ইয়াৰ কালাৰটো হ'ল মোৰ ওচৰত এটা আছিলে বড়োটো মোৰ ইয়াত নাই এতিয়া বৰ্তমান সেইটো জয়পুৰত আছেগৈ ইয়াৰ বাহিৰটো নাই তাৰমানে এতিয়া ইয়াৰ জাতটো এনেকুৱাই হয় যিটো মই খালি তেনেকুৱা মোৰ চিঅ'ৰ সেই পিয়'ৰটো মাকজনী অনা নাই ক্ৰছ কৰা হৈছে কিহৰ লগত কৰিছে এইটো হেমচাই আৰু হেৰি ডিঅ'কৰ লগত ক্ৰছ হৈছে এই মাককেইজনী আপোনাৰ কিমান বছৰ হ'ল মানে এনে ইয়াৰ বয়স মাককেইজনী কিছুমান ধৰি লওক 1.5 বছৰ হৈছে কিছুমান 2 বছৰ হৈছে নি আপুনি ইয়াত কৰাৰ আগতে বেলেগ ক'ৰবাত আপোনাৰ ফাৰ্ম আছিলে নি বাৰু ফাৰ্ম আছিলে দুলীয়াজান বৰুৱা তিনিআলিত আছে ফাৰ্ম আপোনাৰ এই এড্ৰেছটো ভালকৈ কৈ দিবচোন আপুনি আপোনাৰ ইয়ালৈ যদি ধৰক কোনোবা পোৱালি নিবলৈ আহিব বিচাৰে তেতিয়া আহিলে মানে ধৰি লওক আমাৰ চাচনি মজাৰ হয় 2 নং দীঘলীয়া গাঁও কিছুমানে কয় আমগুৰি দিচাং কিনা বুলি ক'লেও হয় কিন্তু ধৰি লওক নমাটি হৈ আহিলে মানে কোনে দিচাং কিনাৰ পৰা কাৰণে দিচাং কিনা বুলিয়ে কয় বহুতে আপোনাক অশেষ ধন্যবাদ আপুনি ইমানখিনি জনোৱাৰ বাবে তো আপুনি আৰু আগুৱাই যাওক তাৰে কামনাৰে আজি এই ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ বাই বাই